27খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত কৰিছে 27 so 197খন হাই স্কুল 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয় জুনিয়ৰ কলেজ 149 আৰু কলেজ 27খন ইয়াৰ লগত কিছুমান ব্যক্তি প্ৰাদেশিকৃত হৈছে যি আগত লেট কভাৰ আছিলে বা পিছত কোৱালিফিকেশ্যন একুৱাৰ কৰিলে তেনেকুৱা কিছু ব্যক্তিও প্ৰাদেশিকৃত হৈছে আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকৃত হোৱা বা উপকৃত হোৱা শিক্ষকৰ সংখ্যা হ'ল 3049 আৰু উচ্চ 27 আগষ্টৰ 440 আৰু তবৰ হাইস্কুল শিক্ষকৰ পদ আৰু ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে অৱশ্যে বিজ্ঞাপন দিয়া হ'ব আৰু আইন তথা আদালতৰ সমস্যা যদি নাথাকে তেতিয়াহ'লে শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা হ'ব। এই চুক্তিৰ ডিচেম্বৰতে পাব নিযুক্তি পত্ৰ আৰু সংবাদমেলত এই কথা আজি ঘোষণা কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষত মহাবিদ্যালয়ৰ 25% আসন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে অৱশ্যে কাউন্সিলৰ ছাত্ৰ ছাত্ৰীৰ বাবেহে সংৰক্ষণ কৰা হ'ব আসন। প্ৰথম সপ্তাহৰ ভিতৰত আমি হাই স্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি 7,440টা পোষ্টৰ আমি বিজ্ঞাপন দিম। যিহেতু টেট অনুষ্ঠিত হৈ গৈছে আমি ট্ৰাই কৰিম যে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয়, আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায়, তেতিয়া দিলে হ'ব। Otherwise, 3 to 4 months ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম। বাট 7440 7,440টা হাইস্কুল আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ, গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছোঁ। 27 তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক 27 আগষ্ট শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্ব নিয়ম মানি চলি প্ৰতীকীভাৱে 300 গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি LPME টিচাৰৰ আমি নিযুক্তি দিম। বাকী নিযুক্তিবিলাক ৱেবছাইটত থাকিব, তেওঁলোকে নামাই ল'ব। খালি আমি মাত্ৰ 300 গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি 27 আগষ্ট তাৰিখে আমি এপইণ্টমেণ্ট দিম। 11,000 পোষ্ট আমি দিছিলোঁ, কিন্তু SPH SPP তাত বহুত কেণ্ডিডেট নোহোৱাৰ কাৰণে কিমানখিনি ফাইনেলি হয় সেইটো আমি সিদিনাখনে গম পাম। কিন্তু 27 তাৰিখে আমি LPME শিক্ষকৰ নিযুক্তি দিম, য'ত নেকি আমি মই আশা কৰিছোঁ যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছোঁ।